हेलो एभ्रिवन सकलोके मोर यूट्यूब चेनेल अন্য এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি নৱমী দুৰ্গা পূজা বুলি কওঁতে দুৰ্গা পূজা শেষেই হ'ল। আমাৰ ঘৰৰ পৰা দুৰ্গা পূজা নৱমীৰ দিনাখন প্ৰত্যেক বছৰে এডাল বেলপাতৰ মালা দেৱী মাক অৰ্পণ কৰা হয়। এই মামীয়ে বেলপাতৰ মালাডাল চিলাই আছে আৰু মোকো মামাই চিলাব কোৱাত মই অকমান মামীৰ লগত সহায় কৰি দিলোঁ। মালা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন দেই মালাডাল। যিহেতু মামা পূজা কামতে মন্দিৰতে লাগি আছে, মই গৈ এতিয়া মালাডাল মামাক দি থৈ আহোঁ। মালাডাল দি থৈ আহিয়ে মই ওলালোঁ মোৰ লগৰখিনিৰ লগত পূজা চাবলৈ। এয়া মোক পাত্তাই নিদিয়াকৈ ধুনীয়াকৈ সিহঁতে আগে গৈ আছে, মই পাছে গৈ আছোঁ আৰু। আমি গৈ পূজা মণ্ডপ পাওঁগৈ মানে মানুহে প্ৰসাদ গ্ৰহণ কৰিবলৈ বহিলে শাৰী পাতি। আমি অকণমান প্ৰসাদ খাই পেলাই আৰু মণ্ডপত অলপ সময় ৰখি ঘৰমুৱা হ'লোঁ। যি বোকা, মই সিহঁতক বিদায় দি মই ওলালোঁ বাহঁতৰ ঘৰলৈ বুলি। এতিয়া মই ওলালোঁ বাহঁতৰ লগত পূজা চাবলৈ বুলি। যিহেতু বাহঁতৰ আজি নৱমী উপলক্ষে নাম আছে জনকীৰ্তন, সেইখন আৰতি কৰাও চালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'। স্মৃতি ধাৰা